আপোনালোকসকলে ৰাস চালেনে যে চাবহে আমি পিছে এখন চালোৱে দেই আৰু এখন নহয় আমি আচলতে দুখনেই চালোঁ আৰু এয়া হৈছে ফাৰ্ষ্ট ডে আৰু নামঘৰৰ ভিতৰত যিহেতু ৰাস হয় কামপুৰৰ বজাৰৰ যিটো কেন্দ্ৰীয় ৰাস সেইটো কাৰণে আমি সোনকালে গ'লোঁ আৰু একদম ফাৰ্ষ্টত বহিলোঁ সন্মুখৰ পৰা চালেহে ভাল লাগে বাহিৰত চকী থাকে কিন্তু চকীত চাই ইমান ইণ্টাৰেষ্ট নালাগে আৰু এইবাৰ পিছে কামপুৰত যিখন ছোৱালী বোৱাৰী ৰাস হয় সেই ৰাসখন চাবলৈ মই বৰ বিশেষ ভাল নাপালোঁ অকল তাত সৰু কৃষ্ণখিনিয়ে ডেন্সটো ভাল লাগিলে বাকী কিমান ভাল নহ'ল মোৰ ফালৰ পৰা কৈছোঁ আৰু বেলেগৰ কথা মই নাজানো কিন্তু ল'ৰা ৰাসৰ দিনাখন আমি একদম গায়ন বায়ন ধৰোঁতে গৈ পালোঁ আৰু খোৱাৰ বস্তু ৰেডি কৰি লৈছোঁ মানে বাহিৰলৈ এবাৰ ওলাই নাহোঁ কাৰণ কামপুৰৰ যিখন ল'ৰা ৰাস ইমান ধুনীয়া হয় মানে কি ক'ব আৰু সেই ৰাসখন চাবলৈ বহুত এক্সাইটেড হৈ আছোঁ আৰু এইফালে চাওকচোন সূত্ৰধাৰৰ খোলৰ শব্দৰ লগে লগে আৰু সূত্ৰধাৰক দেখি ল'ৰাহঁতে কপি কৰি কেনেকৈ নাচি আছে লাজু কৰা নাই আৰু ভয়ো নকৰে সিহঁতে যে ইমান দুষ্ট হৈছে আৰু খুব ভাল পাইছে আৰু ভাল লাগেও দিয়কচোন ইমান দিনৰ কষ্টৰ মূৰত এখন ৰাস তৈয়াৰ হয় আৰু চাবলৈ যে ইমান ভাল লাগে ন তাৰ পাছতে ইয়াক কৃষ্ণৰ প্ৰৱেশ হ'লে আৰু কৃষ্ণইতো ধুনীয়া নাচে কিনো ক'ব তাৰ লগতে গোপীখিনিক চাই থাকোঁতে চকু যে থৰ লাগি যাব ল'ৰা নে ছোৱালী কোনোবাই বাৰু ক'ব পাৰিবনে আজিকালি মানে ছোৱালীও এনেকৈ ড্ৰেছ আপ কৰি ৰাসত গোপী হৈ ওলাব নোৱাৰে যেনেকৈ ল'ৰাবিলাক ওলায় হয়নে নহয় কথাটো আপোনালোকে ক'ব চাওকচোন কোনযোৰ ড্ৰেছ চাব কোনযোৰ ড্ৰেছ নাচাব কোনজনী গোপীক চাব আচলতে জনী বুলিয়ে কৈছোঁ যিহেতু আজি গোটেই ৰূপটো ছোৱালীৰ কোনজনীক নাচাব আৰু মানে ডেন্সে চাবনে মেকআপে নে একদম গহনা পাতিয়ে মানে কৈছোঁ নহয় ইমান যে ধুনীয়া লাগিছে নহয় চাওকচোন এইফালে ৰাইট চাইডে থকাজনী ৰাধা আছিলে আৰু এইফালে লেফ্টত আছিলে মোহিনী আৰু এইবিলাক ফটো আমি তোলোৱা আমাৰ গোপীবিলাক দেখি পেলাই একদম হাঁহিত থাকিব নোৱাৰোঁ এতিয়া চাওকচোন ৰাধাই যেনেকৈ যমুনালৈ যায় পানী আনিবলৈ সেইখিনিত মানে ডেন্স কৰি আছে আৰু ডেন্সখিনিও ইমান যে ধুনীয়া কৰে নহয় আপোনাৰ মানে গোটেই ৰাসখনৰ ষ্টাৰ্টৰ পৰা এণ্ডিঙলৈকে অকণো আমনি নালাগে জানেনে এয়া চাওকচোন এই ড্ৰেছযোৰ যে মোৰ ইমান পচন্দ হৈছে আৰু মানে ইয়াতে যিহেতু কম্পিটিশ্যন হয় গোপীবিলাকৰ মাজত সেইকাৰণে সকলোৱে নাম্বাৰ মাৰি আছে আৰু এয়া পুতনা আৰু পুতনায়ো কিন্তু যে ল'ৰা ৰাসৰ পুতনাই যে এনেকুৱা ধুনীয়া নাচিছে নহয় কি ক'ব মানে চাই থাকিবলৈ মন যোৱা এখন ৰাস যদি ক'ত হয় বুলি ক'ব পাৰোঁ মোৰ মতে কিন্তু মই কামপুৰৰ নামটো একেবাৰে ক'ব পাৰিম আৰু মানে অকণো আমনিও নালাগে টোপনিও নধৰে লাগে গোটেই ৰাতিও হ'লেও গোটেই ৰাতিয়ে কিন্তু চাব পৰা এখন ৰাস আৰু কামপুৰা চাওকচোন মানে তাত বহি চোৱাৰ কথাটো বেলেগ আৰু এতিয়া শংখচূড় কাক চাব কাক নাচাব মানে ৰাসখন ষ্টাৰ্টিং কৃষ্ণ ওলোৱাৰ পৰা একে শংখচূড় ওলোৱালৈকে আপোনাৰ মানে অকণো চকু মানে ঘূৰাবলৈ মন নাযাব মানে উঠি যাবলৈ মন নাযাব চাওক একদম মানে ইমান ভাল লাগিছে মইতো অকণহে ভিডিঅ' কৰি আপোনালোকক দেখাইছোঁ ভিডিঅ' কৰিবলৈও মোৰ মন নাযায় জানেনে কিয় মানে মই নিজে চাই পেলাই কেনেকুৱা লাগিছে নিজে উপভোগ কৰিব